নমস্কাৰ, আহকচোন আজি মোৰ অন্য এটি ভিডিঅ'লৈ। এয়া কেৰাহীখন পাতি ল'লোঁ। এইপিনে লাও, বিলাহী আৰু আলু কাটি ল'লোঁ। গৰম হোৱাত তেল দিয়া কেৰাহীখনতে মই মাছকণ দি ল'লোঁ। আজি দুপৰীয়া ভাবিলোঁ লাও, বিলাহী আৰু মাছকে বনোৱা যাওক। সেইকাৰণে মাছ ৰাস্তাইদি গৈ থকা বেপাৰীজনৰ পৰাই মাছ আধা কেজি কিনি ল'লোঁ। আৰু এয়া চাওকচোন, মাছখিনি এনেকৈ হাফ ফ্ৰাই হোৱালৈকে ভাজি ল'ম। লগতে আকৌ কচু অকণ মানুহজনে ক'লে আজি মই জালুকীয়া কচু অকণো খাম। কচু অকণো ৰেডি কৰিছোঁ বনাবলৈ। এই চাওকচোন, পিঁয়াজ দিলোঁ, তাতে নিমখ হালধি আৰু এয়া লাও আৰু আলু দিলোঁ। এইখিনি অকণমান ধুনীয়াকৈ সিজি লোৱালৈ বাট চাম। এয়া চাওকচোন, অকণমান ধুনীয়াকৈ সিজাত মই এতিয়া বিলাহী অলপ দি দিলোঁ। বিলাহীখিনি দি অকণমান হিলাই লৈ ঢাকন দি থৈ দিম বিলাহী গলালৈকে ধুনীয়াকৈ। বিলাহীখিনি গলিলেহে পানী দিম, নহ'লে হেৰিয়া লাগিব খাওঁতে। চাওকচোন, ঢাকনখন দি থৈ দিলোঁ। এইফালে আকৌ কচু বনাবলৈ কেৰাহীখনো মই পাতি ল'লোঁ। কচু ধুনীয়াকৈ ধুই ধাই ল'লোঁ। কেৰাহীখন গৰম হোৱাত মই পিঁয়াজ আৰু লগতে অলপমান নহৰু দিব লাগিব কচুত। নহৰু নিদিলে ভাল নালাগে কচুটোত। চাওকচোন, থেতালিয়াই লৈছোঁ নহৰু। থেতালি লোৱা নহৰুকণো দি ল'লোঁ। আৰু অকণমান হোৱাত নিমখ হালধিও মই তেলতে দি দিম। দিয়াৰ পিছতে এতিয়া কচুখিনিও দি দিলোঁ। কচুখিনি আকৌ প্ৰথমতে বহুত হৈ থাকে, সেইকাৰণে এয়া এইপিনে চাওকচোন, বিলাহীও ধুনীয়াকৈ মোৰ গলিবলৈ ল'লে লাওৰ লগত। এতিয়া মই উতলা গৰম পানী দি দিলোঁ আৰু অকণমান উতল অহালৈ ৰ'ম। মাছকণ তাৰপিছতহে দিম। এয়া উতল আহিছেই, এতিয়া মই মাছ কেইপিচ দি দিম ধুনীয়াকৈ। মাছ কেইপিচ মই চাওকচোন কিমান কম ভাজি লৈছোঁ, বগা বগাই হৈ আছে। এইপিনে কচু অকণমান জহিবলৈ লৈছে। এতিয়া বিলাহী দি দিছোঁ। আৰু মেইন বস্তুটো মই পাহৰিছিলোঁৱেই নহয় কচুত দিবলৈ। কচুত যদি জালুকৰ গুড়া অকণো দি দিলোঁ। কচুখিনি মই সোনকালে হ'বৰ কাৰণে কুকাৰতে পাতি দিছোঁ। আকৌ কেৰাহী পালৈ কুকাৰত দি দিছোঁ। আৰু ইয়াতে মাছৰ মাথা আৰু অকণমান মাছো দি দিছোঁ। চাওকচোন, এয়া হয় মানে মই আকৌ ধনিয়া এমুঠিও আনি ল'লোঁ বাৰীৰ পৰা। মাছত ধনিয়া নিদিলে খাই ভাল নালাগে যে। মাছকণ হ'বই হ'ল। ধনিয়া দি আৰু মই গেছটো অফে কৰি দিম। আৰু এইপিনে কেঁচা চালাডৰ কাৰণেও ৰেডি কৰি ল'লোঁ। কেঁচা চালাড নহ'লে দুপৰীয়া ভাতকেইটা খাই ভাল নালাগে। সেই একেখন কেৰাহীকে আকৌ পাতি কুকাৰত চিটি মাৰি লোৱা কচুকণ মই তাতে দি অকণমান পানীটো শুকোৱালৈকে ভাত চাম। তাৰপিছত দুপৰীয়া